হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। মই আজি বনাবলৈ লৈছোঁ ইডলি পিঠা বনাবলৈ চুজি লৈছোঁ 1 কাপ, নাৰিকলৰ গুড়া লৈছোঁ 1 কাপতকৈ অলপমান কম, চেনি লৈছোঁ আধা কাপ। সকলোখিনি এতিয়া মই মিক্স কৰি লৈছোঁ। ঘিউ দিম এতিয়া 1 চামুচ, তাৰপৰা গাখীৰ দি গুলি ল'ম। গাখীৰ দি এতিয়া গুলি লোৱাৰ পিছত 10 মিনিট ৰাখি থ'ম। 10 মিনিটৰ পিছত মই ইডলি ষ্টেণ্ডত ভৰাই দিম। এতিয়া ইয়াত ঘিউ সানি লৈছোঁ ইডলি ষ্টেণ্ডডালত, তাৰপৰা এচামুচ কৰি ভৰাই যাম সকলোতে। এনেদৰে গোটেইখন প্লেটতে মই ভৰাই ল'লোঁ। ভৰাই লৈ এতিয়া হৈ গ'ল। তাৰপিছত গেছটো অন কৰি কুকাৰটোত অলপমান পানী দি উতলিবলৈ দিলোঁ। ইয়াত পানী গৰম হৈ গ'ল। গৰম হোৱাৰ পিছত ইডলি ষ্টেণ্ডডাল ভৰাই দিলোঁ। ভৰাই দি কুকাৰৰ ঢাকনাখন লগাই দিলোঁ। আমাৰ ইডলি পিঠা হৈ গ'ল। গোটেইখন ষ্টেণ্ড খুলি দিলোঁ আৰু ঠাণ্ডা হ'বলৈ অলপ দেৰি ৰাখি দিলোঁ। এতিয়া ঠাণ্ডা হৈ গ'ল। মই সকলোবোৰ এটা এটাকৈ এৰুৱাই লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।